गहपुर हालामनि ककिला सारियालिनि थागिबि रमेन बराया हारि अनफरि मेथाइ सोरजिनानै इंडिया बुक्स अफ रेकर्डआव मुं लिरजाबाय। मख'जाथाव दि 1942 मायथाइनि भारत उदांस्रि सोमावसारनायाव गहपुरनि सानै मुंख्लं कनकलता आरो मुकुन्द काकतिमोनजों लोगोसे हालामनि सा 26 उदांस्रि सोमावसारगिरिनि मुंफोरखौ थोंजोङै मख'नानै सोरजिनाय मेथाइफोरनि थाखाय रमेन बराया इंडिया बुक्स अफ रेकर्ड 2021 आव मुं लिरजाबाय। गोग्गाथावै गावनि मुंखौ बेफोरबायदि जारिमिनारि जायगायाव लिरजानाय जाफुंसार रमेन बराया ओरैबायदि फोरमायो। ডিসেম্বৰ মাহত মই শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ এখনি সুমৰনিকাত মই পুৱা মুক্তিযুঁজাৰ আৰু শ্বহীদৰ নাম সন্নিৱিষ্ট কৰি এই গীতটো লিখিছিলোঁ। মই কনকলতা মুকুন্দৰে গহপুৰৰ ডেকা। ইয়াত আমি যি 42 চনৰ ভাৰতীয় আন্দোলনত গহপুৰৰ আৰক্ষী থানাত পতাকা উত্তোলন কৰিবলৈ আহি ব্ৰিটিছ পুলিচৰ হাতত প্ৰাণ দিয়া শ্বহীদ কনকলতা বৰুৱা মুকুন্দ কাকতিৰ লগতে আমি সংগ্ৰহ কৰিব পৰা 26 গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিৱিষ্ট কৰি গীতটো লিখিছিলোঁ। আৰু গীতটোত কণ্ঠদান কৰিছিলে মৰ্নিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক তথা জ্যেষ্ঠ সংগীত শিল্পী যাদৱ চলিহাদেৱে আৰু গীতটো সুৰ কৰিছিলে জ্যেষ্ঠ সংগীত শিল্পী বিজয় বৰাদেৱ আৰু সংগীত ব্যৱস্থাপনা কৰিছিলে নাৰায়ণপুৰ 2 নং শিঙীয়াৰ উদীয়মান সংগীত ব্যৱস্থাপক মানৱ প্ৰতিম বৰাই। আৰু যেহেতু গীতটো আমি 2021 চনৰ 25 জানুৱাৰী তাৰিখে আমি মুক্তি দিছিলোঁ শ্বহীদ কনকলতা মুকুন্দ কাকতি স্মৃতি উদ্যানত এক আনুষ্ঠানিকভাৱে আমি মুকলি দিছিলোঁ আৰু ৰাইজে যথেষ্ট গীতটো ভাল পাইছিলে। আৰু তাৰ মাজতে দুই এজনে মোক কৈছিল যে এই গীতটো এটা যে 28 গৰাকীকে স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিৱিষ্ট কৰা এইটো হয়তো অসমৰ প্ৰথমটো গীত হ'ব। তাৰপৰা মই সেইটো ভাবি পেলাই ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকক মই ক'লোঁ যে এইটো হয়তো অসমৰ ভিতৰত বা ভাৰতৰ ভিতৰত এটা একমাত্ৰ গান হ'ব পাৰে য'ত নেকি 28 গৰাকী শ্বহীদ আৰু মুক্তিযুঁজাৰুৰ নাম সন্নিৱিষ্ট আছে। আৰু ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছে 1 মাহ জোৰা মোৰ পৰা নথিপত্ৰ তেওঁলোকে সংগ্ৰহ কৰিলে। নথিপত্ৰ সংগ্ৰহ কৰাৰ অন্তত 2021 চনৰ 20 ছেপ্টেম্বৰৰ দিনটোত তেওঁলোকে ইমেইল যোগে মোক এই গীতটো যে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে মোক ইমেইল যোগে জনালে। আৰু তাৰপিছত এই দুৰ্গা পূজাৰ সময়তে তেখেতলোকৰ যি সন্মানৰ স্বীকৃতিস্বৰূপ সামগ্ৰীসমূহ সেই সামগ্ৰীসমূহ তেওঁলোকে মোক প্ৰদান কৰিলে। আৰু ক'বলৈ গ'লে যে ভাৰতৰ স্বাধীনতা আন্দোলনত গহপুৰৰ অৱদান অতিকে গুৰুত্বপূৰ্ণ, কিয়নো কনকলতা বৰুৱা ভাৰতৰ ভিতৰতে এগৰাকী কম বয়সীয়া মহিলা শ্বহীদ। আৰু কনকলতা বৰুৱা মুকুন্দ কাকতিৰ লগতে 26 গৰাকীৰ যি মুক্তিযুঁজাৰুৰ নাম আমি সন্নিৱিষ্ট কৰি গীতটো ৰাইজৰ আগত আগবঢ়ালোঁ। সেই গীতটোক যে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছ কৰ্তৃপক্ষই স্বীকৃতি প্ৰদান কৰিলে তাত আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ। আৰু আমি এই যি শ্বহীদ আৰু মুক্তিযুঁজাৰুসকলৰ কাৰণে কিবা এটা কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো আমাৰ তেনেকুৱা পদক্ষেপ আছে, যিহেতু মহিলা মুক্তিযুঁজাৰুৰ ওপৰত ইতিমধ্যে মই গীত এটা কৰি থোৱা আছে আৰু এই গীতটো অতি শীঘ্ৰে মুক্তি লাভ কৰিব।